আজিৰ ভিডিঅ'টোত আমি আপোনাক মিছা ভালপোৱাৰ 5টা ডাঙৰ চিনৰ কথা ক'ম। প্ৰেম সকলোৱে কৰে, কেতিয়া কাৰ লগত প্ৰেম হৈ যায় গম পোৱা নাযায়। কিন্তু প্ৰেমত পৰাৰ পিছত বা কাৰোবাক ভাল পোৱাৰ পিছত আমাৰ মনত এটা কনফিউজন আৰম্ভ হয় যে মই যাক ভাল পাওঁ তেওঁ বাৰু মোক সঁচাই ভাল পায়নে, তেওঁ বাৰু কেতিয়াবা এৰি থৈ আনৰ হৈ যাব নেকি। যিমানেই ভালপোৱা বাঢ়ি গৈ থাকে সিমানেই ভালপোৱাজনক হেৰুওৱাৰ ভয়ো বাঢ়ি গৈ থাকে। মনটো মাজে মাজে অস্থিৰ হৈ থাকে। নিজৰ মাজতে এনেবোৰ প্ৰশ্নই ক্ৰিয়া কৰি থাকিলেও সেই প্ৰশ্নৰ উত্তৰ আমি বিচাৰি নাপাওঁ। আমি গম নাপাওঁ যাক আমি ভাল পাওঁ তেওঁ সঁচাই ভাল পায় নে নাই। চিন্তা নকৰিব, আজি আপোনাৰ মনত দোলা দি থকা প্ৰশ্নৰ উত্তৰ আপুনি পাব। আপোনজনক লৈ আপোনাৰ মনত থকা কনফিউজন আপোনাৰ দূৰ হ'ব আজি। ভিডিঅ'টো চোৱাৰ পিছত আপুনি গম পাই যাব আপোনাক আপোনাৰ BF বা GFে সঁচাকৈ ভাল পায় নে এয়া তেওঁৰ ভাল পোৱাৰ অভিনয়। আপুনি গম পাব আপুনি যাক ভাল পায় তেওঁৰ ভাল পোৱা সঁচা নে মিছা। আশা কৰিম আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, কাৰণ ভিডিঅ'টো চালে আপুনি কেতিয়াও প্ৰেমত ঠগ খাবলগীয়া নহয়। মিছা ভালপোৱাৰ প্ৰথম চিনটো হৈছে তেওঁৰ ওচৰত কোনো ধৰণৰ ভৱিষ্যত পৰিকল্পনা নাথাকে। আপোনাক লৈ বা তেওঁ নিজক লৈও কোনো ফিউচাৰ প্লেন নাথাকে। আপোনালোকৰ ৰিলেশ্যনশ্বিপক লৈও কোনো পৰিকল্পনা নকৰে তেওঁ। আপুনি যেতিয়াই তেওঁক আপোনালোকৰ সম্পৰ্কটোক লৈ কিবা সুধিব তেতিয়াই তেওঁ সদায় এটাই উত্তৰ দিব যে মই তোমাক বহুত ভাল পাওঁ, কিন্তু তোমাক বিয়া পাতিব নোৱাৰোঁ বা তোমাৰ সৈতে বিয়াত বহিব নোৱাৰোঁ। কেতিয়াবা আপোনাক তেওঁৰ ঘৰৰ মানুহে নামানে বুলি ক'ব, কেতিয়াবা তেওঁ কাষ্টৰ প্ৰব্লেম বুলি অজুহাত দেখুৱাব। চিধা কথাটো হৈছে তেওঁৰ ওচৰত আপোনাক লৈ কোনো ধৰণৰ ভৱিষ্যত প্লেনিং নাথাকে। মিছা ভালপোৱাৰ 2 নম্বৰ চিনটো হৈছে ছেক্সুৱেল ৰিলেশ্যনশ্বিপত গুৰুত্ব। আপুনি এটা কথা লক্ষ্য কৰিব, আপুনি যাৰ সৈতে কথা পাতোতে তেওঁ কেৱল শাৰীৰিক সম্পৰ্কৰ কথা বেছিকৈ কয়। যিজনে আপোনাক শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ প্ৰায় জোৰ কৰি থাকে তেওঁ কেতিয়াও আপোনাক সঁচা ভালপোৱা দিব নোৱাৰে, কাৰণ যিজনে আপোনাক সঁচাকৈ ভাল পাব তেওঁ কেতিয়াও আপোনাক এইবোৰ কথা নকয়। তেওঁ আপোনাৰ সৈতে আপোনাৰ ঘৰৰ কথা পাতিব, আপুনি কি ভাল পায় কি বেয়া পায় বা তেওঁ কি ভাল পায় কি বেয়া পায়, আগলৈ বিয়াৰ পিছত আপোনালোকে কিদৰে থাকিব, কি কৰিব, এইবোৰ পাতিয়েই সুখ পাব। আপোনাৰ কেৰিয়াৰ আপোনাৰ ফিউচাৰ প্লেনিঙক লৈহে তেওঁ কথা পাতিব। কিন্তু মিছা ভালপোৱাজনে কেতিয়াও এইবোৰ কথাত ধ্যান নিদিয়ে। আপোনাৰ পৰা মিছা ভালপোৱাজনে এটাই বিচাৰে, সেয়া হ'ল ছেক্সুৱেল ৰিলেশ্যনশ্বিপ। আৰু যেতিয়াই আপোনাৰ পৰা তেওঁ বিচৰাখিনি পাই যাব তেতিয়াই তেওঁ বিভিন্ন অজুহাত দেখুৱাই আপোনাৰ পৰা আঁতৰি আন কাৰোবাৰ সৈতে ছেক্সুৱেল ৰিলেশ্যনশ্বিপৰ বাবে আগবাঢ়িব। মিছা ভালপোৱাৰ 3য় চিনটো হৈছে মিছা ভালপোৱাজনে কেতিয়াও আপোনাৰ সৈতে বুজাবুজিৰে আগবাঢ়িব নিবিচাৰে। গোটেই দিনটো তেওঁ আপোনাৰ দুখ খুচৰি আপোনাৰ সৈতে সৰু সৰু কথাত কাজিয়া কৰি সময় পাৰ কৰিব। আপোনাৰ সুবিধা অসুবিধা, আপোনাৰ জীৱন, আপোনাৰ কেৰিয়াৰক লৈ তেওঁৰ কোনো মতলব নাথাকে। নিজৰ বাহিৰে তেওঁ কেতিয়াও আপোনাৰ কোনো কথাকে শুদ্ধ বুলি মানি ল'ব নিবিচাৰিব। আপুনি দুখ পায় সুখ পায় তাত তেওঁৰ কোনো মতলব নাই। তেওঁ কেৱল নিজকহে চিনি পায়, যাৰ বাবে আপোনালোকৰ এটা দিনো ভালদৰে পাৰ নহয়। খং কাজিয়া এইবোৰৰ মাজতেই সময় পাৰ হয়। আপুনি কোনো ক্ষেত্ৰতে আগবাঢ়িব নোৱাৰা হৈ পৰে, কোনো কামতে ভালকৈ মন বহাব নোৱাৰা হৈ পৰে। এইদৰে কাজিয়া হৈ হৈ এটা সময়ত আপুনি ডিপ্ৰেশ্যনৰ চিকাৰ হ'বলগীয়া হয়গৈ। এইখিনিতে আপোনাক এটা কথা কৈ থওঁ, আপুনি যদি ডিপ্ৰেশ্যনৰ চিকাৰ হৈছে তেন্তে চিন্তা নকৰিব। ডিপ্ৰেশ্যনৰ পৰা নিজকে কিদৰে মুক্ত কৰিব পাৰি বা নিজকে কিদৰে ডিপ্ৰেশ্যনৰ পৰা মুক্ত কৰি সুখী হৈ থাকিব পাৰি এই সন্দৰ্ভত আমি পৰৱৰ্তী ভিডিঅ' আপোনাৰ বাবে আগবঢ়াম। আশা কৰোঁ আপুনি সেই ভিডিঅ'টো এবাৰ চাব। আগবাঢ়িছোঁ মিছা ভালপোৱাৰ 4ৰ্থ চিনটোলৈ। মিছা ভালপোৱাত সদায় কণ্ডিশ্যনছ থাকে। সকলো কথাতে মিছা ভালপোৱাজনে আপোনাক চৰ্ত বান্ধি দিব। সকলো কথাতে মিছা ভালপোৱাজনৰ স্বাৰ্থ জড়িত থাকে। অৱশ্যে এই পৃথিৱীত আপুনি মা দেউতাৰ বাহিৰে কাৰোৰে পৰা নিস্বাৰ্থ ভালপোৱা নাপাব। প্ৰতিটো সম্পৰ্কতে কিবা নহয় কিবা এটাতো স্বাৰ্থ থাকেই, কিন্তু সেই স্বাৰ্থ বা কণ্ডিশ্যনছবোৰ ইমানো বাঢ়িব নালাগে যে আপোনালোকৰ সম্পৰ্কটো প্ৰভাৱিত হয় বা নিঃশেষ হৈ যায়। 5ম তথা শেষৰ আটাইতকৈ গুৰুত্বপূৰ্ণ চিনটোলৈ আগবাঢ়িছোঁ। তেওঁ আপোনাক সলনি কৰিব বিচাৰিব, আপোনাক কণ্ট্ৰল কৰিব বিচাৰিব। সম্পৰ্ক এটাত প্ৰথমতে এজনে আনজনৰ সকলো কথা সকলো কামকে ভাল পায়, কিন্তু সময়ৰ লগে লগে যিজনে আপোনাৰ জীৱনটো কণ্ট্ৰল কৰিবলৈ আৰম্ভ কৰে, আপোনাক নিজৰ মতে থকাত বাধা দিয়া ষ্টাৰ্ট কৰে, তেওঁৰ মতে চলিবলৈ আপোনাক বাধ্য কৰাব বিচাৰে, তেওঁ কেতিয়াও আপোনাক সঁচা ভালপোৱা দিব নোৱাৰে। অৱশ্যে এটা কথা, যদি তেওঁ আপোনাৰ কিবা বেয়া অভ্যাস দূৰ কৰিব বিচাৰিছে, বেয়া ৰাস্তাৰে যোৱাত বাধা দিছে, সেয়া ভাল কথা। এটা ভাল ৰিলেশ্যনশ্বিপত এয়া থকাটো জৰুৰী। কিন্তু আপোনাৰ ইচ্ছা অনিচ্ছাক গুৰুত্ব নিদি কেৱল তেওঁৰ মতে যিজনে আপোনাক চলাব বিচাৰে তেওঁ কেতিয়াও আপোনাক সঁচা অৰ্থত ভাল নাপায়। মিছা ভালপোৱা এজন ব্যক্তিৰ এইকেইটাই হৈছে প্ৰধান চিন। এই 5টা চিন যদি আপুনি আপোনাৰ ভালপোৱাৰ মাজত পাইছে
তেন্তে আপুনি সাৱধান হওক আৰু নিজৰ সিদ্ধান্ত নিজেই গ্ৰহণ কৰক। আপুনি আমাক কমেণ্ট কৰি জনাওক এই 5টা চিনৰ ভিতৰত কোনটো চিন আপোনাৰ BF বা GFৰ মাজত আপুনি বিচাৰি পাইছে, আৰু যদি তেওঁৰ মাজত এইবোৰ চিন আপুনি বিচাৰি পোৱা নাই তেতিয়াও এটা কমেণ্ট কৰি আপুনি আমাক জনাব বুলি আশা ৰাখিলোঁ। আশা কৰিম ভিডিঅ'টো চাই আপুনি ভাল পালে।